হাই ফ্ৰেণ্ড, বিপি কুকিঙৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আজি আমি বনাবলৈ লৈছোঁ আন্দা চপ। আহকচোন আমি কেনেকৈ বনাওঁ চাওঁ। আজি আমি বনাবলৈ লৈছোঁ এগ চপ। তাৰ বাবে লৈছোঁ 4টা বইল কৰা আলু। ইয়াতে লৈছোঁ অলপ হালধি আৰু মছলা গুড়ি, জিৰা ধনিয়া গুড়ি আৰু আন্দাজমতে নিমখ, আদা নহৰু 1 চামুচ লৈছোঁ, পেষ্ট বনাই লৈছোঁ আৰু 4টা জলকীয়া সৰু সৰুকৈ কাটি লৈছোঁ, এটা পিঁয়াজ সৰু সৰুকৈ কাটি লৈছোঁ এনেকৈ, আৰু কণী 3টা লৈছোঁ ইয়াৰ মাজত দিবৰ কাৰণে। এয়া ভালকৈ পিটিকি লৈছোঁ আলুখিনি, চব দি পেলাই গোটেইখিনি মছলা লৈ এয়া আমাৰ চাওকচোন আলু সনাখিনি হৈ গ'ল। এয়া হৈ গ'ল। এয়া ডিমকেইটা এয়া ফালি লৈছোঁ, দুফাল দুফাল কৰি লৈছোঁ। আৰু আপোনালোকক এটা কথা কৈ দিওঁ, এয়া লৈছোঁ মই ব্ৰেড গাম লৈছোঁ, এয়া এবাটি এয়া বনাই লৈছোঁ ঘৰতে, আৰু এটা কণী লৈছোঁ লেটিয়াবৰ কাৰণে, এয়া এটা কণী। আহক আমি এতিয়া বনাওঁ। এয়া আলু এনেকৈ কৰি ল'লোঁ, বহলাই ল'লোঁ, তাতে এফাল কণী ভৰাই দিছোঁ। আপোনালোকে জানে তেও মই আৰু দেখুৱাইছোঁ, আৰু সকলোৱে জানে কমন বস্তুৱে হয়, তেও মই দেখুৱাইছোঁ আৰু। এনেকৈ কৰি গোটেইকেইটা আমি এতিয়া বনাই লৈছোঁ। এয়া ডিমটো নিমখ অকণমান দি এয়া ফেটি লৈছোঁ। এয়া আলু চপ বনাবৰ কাৰণে এয়া ডিম লগাইছোঁ। ডিম নলগালে, সুদা বেডগ্ৰাম লগালে ভাঙি যাব, যিহেতু ডিমটো ভালকৈ লগাই লৈছোঁ চাৰিওফালৰ পৰা। ভালকৈ কভাৰ নকৰিলে ফাটি যায় তেলত দিয়াৰ লগে লগে, সেইকাৰণে ভালকৈ লগাই লৈছোঁ। আৰু এতিয়া এয়া চাওক ব্ৰেডগ্ৰামত দি দিছোঁ। ব্ৰেডগ্ৰামতো ভালকৈ লগাব লাগিব। এয়া চাওক এনেকুৱা কৰি আমি গোটেইকেইটা বনাই ল'ম এতিয়া। আকৌ ছেকেণ্ডটোতো তেনেকৈ লগাই লৈছোঁ।
বেডগামো দিব পাৰে, বিস্কুটৰ কটা বিস্কুটৰ গুড়িও দিব পাৰে, মুড়ি ভাজি মুড়িও দিব পাৰে খুন্দি পেলাই, কৰ্ণফ্লেক্সো দিব পাৰে। ঘৰত যিটোৱে থাকে আৰু তেনেকৈয়ে ব্যৱহাৰ কৰিব পাৰি আৰু। এতিয়া আমি কেৰাহী পাতিলোঁ, ইয়াত আমি এতিয়া ৰিফাইন দিছোঁ ভাজিবৰ কাৰণে আলু চপ। এয়া আমাৰ তেল গৰম হৈছে, আমি এতিয়া ভাজিব লৈছোঁ। এয়া তেলত দিছোঁ। এটা এটাকৈ ভাজিছোঁ। আৰু এটা দিছোঁ। বইল আলুৰ কাৰণে গেছটো বঢ়াই থৈছোঁ, বেছি কমোৱা নাই, আগৰ পৰাই সিজি আছে যিহেতু। এয়া নমাইছোঁ। কালাৰটো ইমানে কৰিছোঁ, আপোনালোকক যদি আৰু কালাৰ লাগে কৰি ল'ব, মই ইমানতে ৰাখিছোঁ আৰু কালাৰটো। এনেকৈ কৰি গোটেইকেইটা মই এতিয়া ভাজি লৈছোঁ। বনোৱা শেষ হ'ল। লগতে এয়া পদিনা আৰু ধনিয়া চাটনি। আজি যিহেতু আমাৰ ইয়াত ৰাতিপুৱাৰ পৰা বৰষুণ হৈ আছে, আমি এতিয়া চাহ বনাইছোঁ, চাহৰ লগত আমিও উপভোগ কৰিম, আপোনালোকেও উপভোগ কৰিব দেই। আজিলৈ আহোঁ। যদি আমাৰ ভিডিঅ'বোৰ চাই আপোনালোকৰ ভাল লাগে, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।